ঐ মোহন মোহন কলে গ'ল বা এই উঠোনৰ পৰা বিচাৰি ফুৰিছোঁ। पता चला कि गलत लेके धोखेबाज निकिला। ঐ মালিক গৈছো ৰ'ব, মই ইয়াতে আছো। কিনো কৰিছ সোনকালে জানো আজি তামাম বৰিং লাগিছে। আহি গলো, কওক কিয় মাতিছিলে? ঘৰত থাকি থাকি তামাম বৰিং লাগিছে, বল কৰবালে ফুৰিবলৈ যাওঁ। হয় নে? যাব পাৰি, পিছে কলে যাব? মোহন তয়ে কচোন কলে যাবি। মালিক ডুবাই যাওঁ বলক, ব্ৰুজ খালিফাত উঠিম, মজা লাগিব। কৃষ্ণ ডুবাই যাবলৈ তোৰ মালিকৰ ওচৰত পইচা থাকিব লাগিব ন। তেনে মায়'দিয়া যাওঁ বলক। হেত মোহন মায়'দিয়াত এতিয়া ছিজন হোৱা নাই নহয়, ডিচেম্বৰ জানুৱাৰীতহে মজা লাগিব, বৰফ পৰে তেতিয়া। তেতিয়াহ'লে কাজিৰঙা যাওঁ বলক। কাজিৰঙা যাব পাৰি বে। বল মোহন কোন কোন যায় লগ ধৰি চাওঁগে, লগে ভাগে গ'লে ভাল লাগিব জীপ চাফাৰী কৰিবলৈ। অ'কে মালিক বলক। ঐ পেলকু, তোৰ চাহ বনাই হোৱাই নাই নে? আন আকৌ সোনকালে। বাৰু নিউজকে পঢ়ি লওঁ অলপ। আজিৰ ব্ৰেকিং নিউজ, গহপুৰত এজনী 16 বছৰীয়া ছোৱালীয়ে এটা টপা অংকুলৰ লগত পলাই গ'ল। মতা কুণ্ডু মৰিলো। নন্দকা আপুনি ৰাতিপুৱা ৰাতিপুৱা কি বাতৰি শুনাইছে? নাজানো দে নাগেশ্বৰ, আজিকালি ছোৱালীবোৰৰ কি হৈছে? মোৰ দৰে এটা হেণ্ডচাম ল'ৰা থাকোঁতে টপা অংকুলৰ লগত পলাই যাব লাগেনে? বটি এজনো কম নহয়। ঐ তহঁতি আমাৰ ঘৰলৈ ৰাতিপুৱা ৰাতিপুৱা আহিলি যে, ঘৈণীয়ে খেদালে নি? হেইত নহয়, আমি বেলেগ এটা কথা সুধিবলৈহে আহিছো। কি বেলেগ কথা? ভাত খাবলৈ চাউল নাই নি? নাই আজি নিদিওঁ দেই, বৃহস্পতিবাৰ। কৃষ্ণ মানুহ মাৰিব নি? আমি কাজিৰঙালৈ যাম বুলি ভাবিছো। যা আকৌ, মোৰ পাৰ্মিশ্যন ল'বলৈ আহিব লাগে নি? আমি পাৰ্মিশ্যন ল'বলৈ অহা নাই, আপুনি লগত যাবনে নে তাকে সুধিবলৈ আহিছো। নাযায় যদি আমি যাওঁ। ঐ কোনে ক'লে নেযাওঁ বুলি? যাম তহঁতি ওলাগৈ যা, মই গৈ আছো। ঠিক আছে আপুনি আহিব। আহক আহক দাদাসকল, জীপ চাফাৰী, হাতী চাফাৰী, গাহৰি চাফাৰী। দাদাসকল আহক আহক, জীপ চাফাৰী কৰিবলৈ আহিছে নি? একদম ফেণ্টাষ্টিক জেগাত আহিছে। নহয়, আমি ঘোঁৰা চাফাৰী কৰিবলৈহে আহিছো। মানুহ মাৰিব নি? দাদা কিমানকে লৈছে জীপ চাফাৰীত? জীপ চাফাৰীত নি? একদম ভচমীয়া দাম, অকল 2000 টকা। নেঘৰি, দাদা কম নহ'ব নি? নাই কম নহ'ব, বেছিহে হ'ব। আপোনালোকৰ ভাগ্যও ভাল, হোৱা দেখিছে নাই ডাঙৰীয়া বাবা, হাতী বাবা। ৱাও, ইমান ডাঙৰ। বাবা তোমাৰ হাতখন দীঘল নহয়, ওপৰলৈ দাঙি ফটো একপি মাৰিলো আকৌ। ল'ৰা মাৰিছো ৰ। বাছ হৈ গ'ল। বুঢ়েথৰ ডেকা ল'ৰা, ভয় লাগিছে নাই? নাই লগা, কিয় লাগিব? আমাৰ গাঁৱত যে ধান খাবলৈ আহে সেইকেইটা দৰে দেখিছে, ভয় খাম নি? নাই জীপ চাফাৰী দা কথা এটা সুধো, বেয়া পাব নি? হেত ককাই কিয় বেয়া পাম আকৌ, সোধক। মানে দাদা মোক অকল একবাৰ হাতীটোৰ পিঠিত উঠিবলৈ দিব নে? আম টেঙা মৰিলো দাদা, এইটো ঘৰচীয়া নহয় বনৰীয়া। হাতীয়ে আপোনাক চেপেটা মাৰি দিব, পিঠা হৈ যাব। মা নেঘৰা মৰিলো, বলক বেলেগ কিবা চাওঁগে। আৰে দাদা এয়া চাই লওক, হাতী মেৰা ছাতি। তই এনেকে দেখালে হ'ব নি? হাতীৰ পিঠিত উঠাই দেখাবি বৈ। দাদা আপুনি এইটো পিঠিত উঠিব হ'লে সুৰে আপোনাক মেৰিয়াই ধৰি গছকি দিব, টিকাফালে গৈ ওলাই যাব। সেইবোৰ মই নাজানো, এনেই 2000 টকা দিছো নি? তাতকৈ ঘৰত ডিস্কভাৰীত চোৱা হ'লে ভাল আছিল। আৰে দাদা আপুনি ইয়াত নিজ চকুতে দেখিছে ন, ঘৰত ডিছপ্লেতহে দেখিব, সেইকাৰণে 2000 টকা। নাগেশ্বৰ বলক, হাতী গাখীৰকে 2 লিটাৰমান খীৰাই আনোগৈ, ঘৰত গৈ পায়স বনাম। বটি, আজি ইহঁতৰ লগত আহি মৰিলো। গাইছ আগে দেখো, আগে এশিঙীয়া গড়। গড় মই আজিহে দেখিছো ওচৰৰ পৰা, আৰু জীৱনত প্ৰথম দেখিছো। মা চোৱা, শিংটো নাকৰ ওচৰত আছে আৰু ইমান জোঙা। ল'ৰা তাক শিং নকয় নহয়, তাক খৰ্গ বুলিহে কয়। মা তুমি ঠগিছা মোক। ধেত ল'ৰা, মায়ে ঠিকেই কৈছে। তই এনেই স্কুল যাওঁ দে, অলপো জ্ঞান নাই। তাতকৈ স্কুল এৰি দিবি, পথাৰত যাবি, গৰু চোৱাবিগে। সেয়া চাই লোৱা, নৰপুতেক গড়, ছাল হৈছে তক্তা নিচিনা, কৰ্ট মাৰিলেও কাটিব নোৱাৰা তুমি। দাদা আপুনি 2 মিনিট ৰ'বচোন দেই, মই পটকে গড়ৰ খৰ্গটো লৈ আনোগে। মানুহজনীয়ে গড়ৰ খৰ্গটো লৈ যাবলৈ কৈছে। ভত মৰিয়া পকচি, দাদা আপুনি নাযাব, গড়ে গদি মাৰি দিব, আপোনাৰ টিকা ফাল খাই যাব। নন্দকা আপুনি কেলে আহিছিলে হয়? আপোনাৰ কথা শুনি মোৰ ভয়ত হাগিবহে লাগিছে।
ঐ হাগা ৰখাই থ মই এতিয়া বি বয়ছৰ আগতে ব্লগ বনাম हाय फ्रेंड्स वेलकम टू बी बॉयज यूट्यूब चैनल में आप लोग सभी का स्वागत करते हैं। आज मैं आ गया हूँ काजीरंगा राष्ट्रीय उद्यान में। मेरे साथ आया है सभी लोग और यहाँ पर मैं गेंडे देख रहा हूँ। উৰি বাবা ৰামদেৱ কি ব্লগ বনালি গৰে তোৰ লুঙি খুলি পঠিয়াব খুলিলেও খোলক দাদাসকল এই আছক ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ ময়ূৰ অ ৱাও ইমান ধুনীয়া পাপা চোৱা মা আপোনালোকৰ ভাগ্যই ভাল বহুতৰ ময়ূৰ পক্ষী চোৱাৰ ভাগ্যই নাথাকে অ পাপা মোক ফটো একপি মাৰি দিয়াচোন মা তুমিও আহা বুঢ়েশ্বৰ অলপ পিছলৈ যোৱা প'জ এটা দিয়া স্মাইল প্লিজ